নমস্কাৰ, মই আজি ডিব্ৰুগড়ৰ পৰা মোৰ পৰিবাৰৰ সৈতে নগাঁৱৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ। গতিকে আপোনালোকক মোৰ ইউটিউব চেনেলৰ যোগেদি দেখুৱাব বিচাৰিম। মোৰ আশা আছিল এই মন্দিৰ আহিলে পূজা আগবঢ়াবলৈ। গতিকে চাই থাকিব। মই এতিয়া গাড়ীৰ পৰা নামি ইয়াতে শিৱ বাবাৰ ত্ৰিশূলৰ পৰা আদি কৰি সকলো বাবে এতিয়া আমি পূজা ভাগ কৰিবলৈ আগবাঢ়িছোঁ। কোনে কিমান সফল হৈছে নাজানো, কোনে কিমান সুখী হৈছে নাজানো, কোনে কিমান নিজক লৈ আনন্দ সুখৰ প্ৰাপ্তি হোৱাও মই নাজানো। মই এটা কথাই জানো, শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ সকলো আহি আছে। জীৱনত অলপ ধন সম্পত্তি বিচাৰি নহয়, সুখ বিচাৰিছে, পৃথিৱী শান্তি বিচাৰি আৰু মোৰ মনৰ আশা আছিল যে আহি আছে। আজি মোৰ নিজকে বহুত ভাল লাগিছে। গতিকে মই মোৰ পৰিবাৰৰ লগত আহি আছোঁ। মোৰ পৰিবাৰ আহি আছে। যিমানে ওচৰলৈ পাইছোঁ মনৰ খুজুলি বাঢ়ি গৈছে। আটাইতকৈ ভাল লাগিছে এইকাৰণে ইমান দিন থকা, আহিবলৈ ইচ্ছা থকা, দৰ্শন কৰিবলৈ ইচ্ছা থকা এই মহামৃত্যুঞ্জয় মন্দিৰ আহি আছে। আৰু বেছি দিন চাবলৈ আজি মই মোৰ পৰিবাৰৰ লগত ইয়াতে ৰাখিছে। আপোনাৰ মন্দিৰৰ ওচৰতে গাড়ী ৰাখিব পাৰে, যি লাগে কিমান সহায় কাৰণে তাকে মই নিজে থাকে টকা পইচা লোৱা নাই। তেওঁলোকে কয় যে আমাৰ এতিয়া শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰৰ দেওবাৰ, গতিকে ভক্তবোৰ পূজা কৰি উদ্বোধন যাত্ৰা কৰিছে। আমি আহিছোঁ এই মন্দিৰৰ কাষৰ পৰিৱেশবিলাক দেখাইছোঁ। আকৌ এবাৰ ইয়াত প্ৰণাম জনাইছোঁ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰলৈ। কিবা দুখ থাকিলে খামিব লাগে আৰু মনৰ আশাবিলাক পূৰ্ণ হ'ব লাগে। এখন সংসাৰ লৈ আগবাঢ়িছে, যিখন সংসাৰত মোৰ পৰিবাৰ, মোৰ দুটি ল'ৰা আছে। ডাঙৰটো ল'ৰাৰ নাম আকাশদ্বীপ শইকীয়া, সৰুটো ল'ৰাৰ নাম অংকুৰদ্বীপ শইকীয়া। আকাশদ্বীপ আজি বিয়া পাতি দিয়া হ'ল, ধুনীয়াকৈ বিয়া পাতি দিছে। এটি নাতি আছে, নাতিৰ নাম হ'ল আয়ুষ শইকীয়া আৰু এনে এৰিবিন বুলি মাতে। বোৱাৰীৰ নাম হ'ল সুচিতা সিং। এয়া চাওক, এইফালে যাব লাগিব। ইয়াতে জোতা খুলি আৰু ইয়াতে বন্তি জ্বলাইছে, মাটি চাকি জ্বলাইছে, ঘি চাকি জ্বলাইছে। এখেত মোৰ কাষতো আছে। চাওক, সিহঁতক কিবা এটা লাগে। মোৰ মনতে ভাবিছোঁ কিবা এটা দিয়ে সেইটো চাকি জ্বলাই লওঁ। কাৰণ ইয়াত আহিছে, তাকো নিৰাশ নকৰোঁ। চাকি ধূপ জ্বলাইছোঁ, কাৰণ ভিতৰত জ্বলাব নিদিয়ে, আপোনালোকে ইয়াতে জ্বলাব। এইফালে বেক চাইডো আছে আৰু শ্ৰী শ্ৰী
মহামৃত্যুঞ্জয় মই ইয়াতে পূজা পাঠ আগবঢ়াইছোঁ ঢেকীয়াৰ ভোগ চলাই বাকী ঢেকীয়াৰ ফুল ত্ৰিশূল প্ৰসাদ এইবিলাক ভিতৰত বস্তুৰ ভিতৰত দিব পাৰি চিত্ৰৰ ডম্বু এটা লৈছোঁ এতিয়া আমি পূজা কৰিলোঁ মন্দিৰৰ কাষলৈ আহি আছোঁ ষ্টেবিলাকত উঠিছোঁ এনেকৈ আহি এই মন্দিৰৰ এই পবিত্ৰ মন্দিৰৰ তাত আহিছোঁ আজি মই পৰম সৌভাগ্যৱান প্ৰত্যেকে পূজা পাঠ কৰিছোঁ মোৰ পৰিবাৰ মই আহিছোঁ আজি শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰলৈ মই আপোনাক দেখুৱাইছোঁ ইমান ধুনীয়া চাওক ভিতৰখন মন্দিৰৰ ভিতৰখন এয়া চাওক अंदर देखो अंदर उधर खाई लगाओ আজি মোৰ পৰিবাৰ মনিকা চেকাৰ মই বহুত দিন দেখা এটা পুৰণা আজি দৰ্শন কৰিলোঁ পূজা কৰিলোঁ অনাগত দিনটো আমাৰ লগতে গোটেই ৰাইজৰ সুখ শান্তি সমৃদ্ধি হওক তাকে কামনা কৰিছোঁ আৰু যদি ভাল লাগে কেশৱ কুমাৰ শইকীয়াৰ ইউটিউব চেনেলটো চাব লাইক চাব এনেদৰে আপোনালোকে মৰম দিব ধন্যবাদ থেংক ইউ ছ মাছ নমস্কাৰ এয়া মোৰ পৰিবাৰে মই আজি ডিব্ৰুগড়ৰ পৰা আহিলোঁ আমাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰলৈ বহুত আশা আছিল আজি মনৰ কামনা পূৰ্ণ হ'ল আৰু ভিডিঅ'টো আপোনালোকক দেখুৱাম মিছেছে প্ৰসাদ দিলে চাকি ধূপ ধূনা ধুনীয়াকৈ দিলোঁ ঘৰখনৰ লগতে নাতিপুতিৰ পৰা আপোনালোক সকলো সুখ শান্তি সুস্বাস্থ্য কামনা কৰি আজি মোৰ কেশৱ কুমাৰ শইকীয়া ইউটিউব চেনেলটো বনাইছোঁ আৰু কেশৱ কুমাৰ শইকীয়া পেজটো বনাইছোঁ যদি ভাল লাগে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব লাইক ছাবস্ক্ৰাইব নকৰিলেও এবাৰ
এই মন্দিৰলৈ আহিব, দৰ্শন কৰিব। অন্তৰখন আপোনাৰ সলনি হৈ যাব, মনৰ ভাৱ সলনি হৈ যাব। ইমান ধুনীয়া। এয়া চাওক, কৰি মন্দিৰৰ পদুম পুখুৰীত পাত ফুল অন্য নেপেলাব, কিমান ধুনীয়া লাগিছে। মন্দিৰলৈ কোনো ধৰণৰ খাদ্য সামগ্ৰী, পানী বটল আদি লৈ যোৱা নিষেধ। কি ধুনীয়াকৈ লিখা আছে। শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰত আহি আজি ভাল লাগিলে। গতিকে আপোনালোকক দেখুৱাইছোঁ, ইমান ধুনীয়া লাগিছে। পদুম পুখুৰীৰ কথা ক'লোঁ, ইয়াৰ ক'লোঁ চেণ্ডেলবিলাক কেনেকৈ ৰাখি লৈছোঁ, জোতাবিলাক। এই শ্ৰী মহামৃত্যুঞ্জয় সেৱাতাশ্ৰমৰ কথা ক'লোঁ। নিত্য পূজা অৰ্চনাৰ সময় হৈছে পুৱা 8 বজা অভিষেক, পুৱা 10 বজা 30 হৈছে আৰতি, 11 বজাত অভিষেক হৈছে, দুপৰীয়া 12:30 বজাত পৰা 1:30 বজালৈকে ভোগ বিশ্ৰাম, বিয়লি 2 বজাত সন্ধিয়া 6:30 আৰতি, 8 বজাত ভোগ বিশ্ৰাম আৰু শয়ন আৰতি। অতি সুন্দৰ ধুনীয়াকৈ কৰিছে। এইফালে দেখাইছোঁ, এইফালে এটা দেখাইছোঁ, ইয়াত ইমান ধুনীয়াকৈ বনাই আছে, গতিকে ভাল লাগিছে। এইটো হোৱাগৈ নাই, বহুত ধুনীয়া। সেই বাইদেউগৰাকী পাইছোঁ ওচৰতে, মাত খাব। নমস্কাৰ বাইদেউ, ক'ৰ পৰা আহিছে? ডিফু আহিছে ন? আজি আহিলে। ডিফু কোন ঠাই আপোনালোকে? অঁ, মোৰ লগৰ আছে তাত। ধন্যবাদ, আহক বাইদেউ, আহক। আমি গতিকে এতিয়া আপোনালোকে এই ক'ত কেনেকৈ বন্তি জ্বলাইছে এইখন দেখাওঁ, চাই থাকিব। ইমান ধুনীয়াকৈ এইবিলাক নমাই দিছে, জ্বলোৱাৰ পিছত চাওক কি ধুনীয়াকৈ পূজা পাঠ কৰি আছে। এইফালে ধুনীয়াকৈ দুফালে কৰি আছে। এয়া শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ দেখুৱাইছোঁ। এই কিনাৰত এতিয়া আছে আৰু ইমান ধুনীয়াকৈ বনাইছে, বহুত ভাল লাগিল। চাওক, ৰাতিপুৱা এতিয়ালৈকে মানুহ, আজি দেওবাৰ ভিৰ একদম বহুত দূৰলৈকে আছে। গতিকে আপোনালোকৰ সকলোৰে মংগল কামনা কৰি শ্ৰী শ্ৰী মহামৃত্যু মন্দিৰৰ পৰা আজি মোৰ ইউটিউব ইমানতে সামৰিছোঁ। ধন্যবাদ।